অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে মই বচাব খোজা নাই মই কলিজা খাব খুজিছো হিয়তৰ মই কোন আপুনি বুজি পোৱা নাই এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ 3 মাহৰ ভিতৰত এটো আইনে বাদি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়া হলে অপৰাধী বা অভিযুক্ত নিজে নিজে ওলাই যাব নিয়ম হেতুৱে এটা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব নমস্কাৰ বন্ধু বান্ধৱী কি খবৰ আপোনালোকৰ এটা নতুন ঘোষণা আহিছে আমাৰ অখিল গগৈ ডাঙৰীয়া জুবিনদাৰ ন্যায়ৰ বাবে কি আলোচনা কৰিলে মুখ্যমন্ত্ৰীলৈ এটা ৰিপ্লাই কৰিছে আপোনালোকে নিউজটো সম্পূৰ্ণকৈ ভিডিঅটো শেষলৈকে চাব ঠিক আছে জুবিনদাৰ ন্যায় দিব বুলি বা জুবিনদাৰ ন্যায়ৰ বাবে ঘোষণা কৰিব বুলি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি আলোচনা কৰিছিলে বা 8 তাৰিখ বা 9 তাৰিখ 12 ডিসেম্বরে এটা জুবিনদাৰ তদন্ত চলিব এসআইটিৰ পৰা এনেকুৱা এটা কথা ঘোষণা কৰিছিল কিন্তু আজি 8 তাৰিখ পাৰ হৈ গল কিয় জুবিনদাৰ ন্যায়ৰ বাবে এটা মুখ মাতা নাই এইবিলাক কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা আছিল সেই কথাটো লৈ উল্লেখ কৰিলে বা ৰিপ্লাই দিলে আমাৰ অখিল গগৈ ডাঙৰীয়া আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাব আৰু এতিয়া আপুনি কমেন্ট কৰি জনাব জুবিনদাৰ ন্যায়ৰ বাবে আমি কিমান ওয়েট কৰি থাকিম ডিসেম্বৰ মাহত লাষ্ট আমি এইটো ভাবিছো যে ডিসেম্বৰ মাহতে জুবিনদাৰ ন্যায়টো অতি সোনকালে পাবই লাগিব আমি এইটো আলোচনা কৰিছো আৰু জুবিনদাৰ বাবে কিমান ওয়েট কৰি থাকিম পুনৰ পোষ্ট আৰু গৰিমা বৌ এটা জুবিনদাৰৰ বাবে জাস্টিস ফৰ জুবিন গাৰ্ড বুলি আমি পোষ্ট দেখিছো এইৰ বাবে আমি আৰু চিঞৰিব লগা হল যে জুবিনদাৰ ন্যায় আনি অতি সোনকালে পাব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে যে ডিসেম্বৰ মাহতে সম্পূৰ্ণ তদন্ত সম্পূৰ্ণ জুবিনদাক কেনেকৈ মাৰ্ডাৰ কৰিছিল জুবিনদাৰ মৃত্যুৰ বাবে কোনে জড়িত আছিল জুবিনদাক কোনে হত্যা কৰিছিল সিদ্ধাৰ্থ শৰ্মা নে শ্যাম কানু এজন মানুহে জুবিনদাক হত্যা কৰিছিল কিন্তু 4জন মানুহে সহায় কৰিছিল এই এজন মানুহে কোন আছিল জুবিনদাক হত্যা কৰাজন এইবিলাক সম্পূৰ্ণকৈ তদন্ত হ'ব বা এসআইটিৰ পৰা এইবিলাক কথা আহিব আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাই লব পোন প্ৰথমে মোৰ চেনেলত স্বাগতম জনালো যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি লব আৰু শেয়াৰ কৰি দিব জুবিনদাৰ বাবে হেলা নকৰিব আজিও লিখি দিব জাস্টিস ফৰ জুবিন গাৰ্ড আপোনালোকে সম্পূৰ্ণকৈ লিখি জুবিনদাক এটা ন্যায়ৰ বাবে প্ৰশ্ন কৰিব ঠিক আছে ভিডিঅটো চাই লোৱা এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বুলে সাংঘাতিক ন্যায় দিলে আগতো এবাৰ কৈ দিছিল যে মইতো ন্যায় দিয়ে দিলো জুবিন গাৰ্গৰ ন্যায় হৈ গল এনেকে কৈছিলে না নাই এতিয়া কৈছে যে আৰু তাৰ পিছত বহুত দিন কলে যে অকল বিজেপিয়ে ন্যায় দিব পাৰিব তাৰ পিছত এতিয়া কলে যে নাই পৃথিৱীৰ আন কোনেও অসম পুলিচে ন্যায় দিব পাৰিব আজিতো এটো কৈ আছে আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ এওঁলোক দুজনে বোলে সিবিআই তদন্ত বিচাৰি এওঁলোকে আসলতে এওঁক বচাব খুজিছে নহয় শ্যাম কানুৰ খেৰিহঁতক বচাব খুজিছে তাৰ পাছত আকৌ কৈছে কেনেকুৱা 2 নম্বৰ মানুহ আপোনালোকে চাব দেই তাৰ পাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হলে সিবিআইক দি দিম যদি সিবিআইক দিয়াৰ পাছত মানুহকেইটা যদি বেলৰ পৰা ওলাই যায় তেতিয়াহলে মোক দুখ দিব নোৱাৰিব তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি অসমৰ ইতিহাসৰ আটাইতকৈ এক সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব তেওঁলোক জেলত থাকোতে তুমি চাৰ্জশ্বিট দিবা
তাৰ পাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে কেছটো কি তোমাৰ কেছটোৰ পৰাটো ওলাবই নোৱাৰে ভাই যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা সিল পেক কৰি দিব পাৰা আৰু তেখেতে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে ইমান ডাঙৰ মানুহ বুলি কৈছে দেই শ্যাম কানু মই আজিহে গম পালো ইমান ডাঙৰ মানুহ বোলে ইমান মানে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ মই আজিহে গম পালো কৈছে যে এজন ডিজিপিৰ ল'ৰা ডিজিপিৰ ভায়েক এজন বোলে উপাচাৰ্যৰ ভায়েক ডিজিপিও পাতিছিলে তেওঁ উপাচাৰ্যও পাতিছে তেওঁ হিমন্ত বিশ্ব শৰ্মাই সেই দুজন বিহাত আকাৰৰ মানুহৰ ভায়েক গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰ বহুত বোলে ডাঙৰ ফিগাৰ সেই বহুত ডাঙৰ ফিগাৰটোৱে বোলে কি কৰিছে বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে সব বোলে ডাঙৰ ডাঙৰ অপৰাধীবিলাক খলাই খাৰি যায় ইটোটো কম কথা কোৱা নাই আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত হেৰি দিয়া চাৰ্জশিট দিয়া হেৰো লাখ লাখ এনেকুৱা ৰেকৰ্ড আছে 3 মাহৰ ভিতৰত চাৰ্জশিট দিয়া লাখ লাখ নহব পাৰে বাৰু দেই কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশিট দিয়া মই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশিট দিছে এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে চাৰ্জশিট দিবৰ কাৰণে সময়ে 3 মাহ 3 মাহৰ ভিতৰত এটো আইনে বাধি থৈছে যে চাৰ্জশিট দিয়াৰ সময় হ'ল 3 মাহ চাৰ্জশিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে ওলাই যাব নিয়ম হেতুৱে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশিট দিব 3 মাহৰ ভিতৰত চাৰ্জশিট দিব কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয় কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয় ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে তুমি আইন কানুন একো নাজানাই নে অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে যে অল টাইম তুমি এনেকুৱা ফালতু কথা কৈ থাকা ফালতু চিন্তা এটা ফালতু চিন্তা এটা থাৰ্ড ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা তাৰপিছত এইটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলো কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এটো যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয় 3 মাহত চাৰ্জশিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী মই লেজিসলেটৰ হয় মই বিধায়ক হয় মই বিধান ৰচনা কৰো আইন ৰচনা কৰো আৰু সেই বিধানসভাৰ লিডাৰ অফ দা হাউস আপুনি হয় আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশিট দিয়াটোৱে হ'ল আইনৰ বিধান আৰু যদি 3 মাহত চাৰ্জশিট দিব নোৱাৰে তেতিয়াহ'লে বাই ডিফল্ট আপোনাৰ বেইল পোৱাটোৱে নিয়ম এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে বোলে কেতিয়াও চাৰ্জশিট দিয়া নাই আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে বোলে 3 মাহত চাৰ্জশিট দিছে সব কেছতে 3 মাহত চাৰ্জশিট দিও যদি নিদিয়ে তেতিয়াহ'লে সেই হিটু কেছত অপৰাধীকেইটা ওলাই গৈ থাকে ক'ত মুখৰ নিচিনা আমাক সবকে বুৰ্বক বনাব খুজিছে সব মানুহক মিছা কথা কৈ এনেকুৱা ফালতু কথা ক'বলৈ মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে তাৰ পাছত কৈছে বোলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে হেৰি কি কয় যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলো বোলে একদম হেৰিয়ে 18 তাৰিখেহে চাৰ্জশিট দিব
ছিংগাপুৰে হা ছিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব মই যে 12 তাৰিখে দি দিম বাপু ছিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে বাপু ছিংগাপুৰৰ মানুহজন কমিটেড নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে তুমি কমিটেড হ'ব লাগে বাপু কোন কমিটেড হ'ব লাগে কমিটেড কোন হ'ব লাগে দায়বদ্ধ কোন হ'ব লাগে ছিংগাপুৰ নে অসমৰ মুখ্যমন্ত্ৰী নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে যেনে তেনে এনে কেছটো পাল মাৰি কিবা এটা কৰি থৈ দিব কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ হেৰিলেও বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল বাধ্যত পৰি কিবা এটা কৰিছে আৰু ইতিমধ্যে ছিংগাপুৰে কৈ থৈ দিছে আপুনিয়েতো এইবিলাক পাব্লিছ কৰি আছিলে আপোনালোকৰ জৰিয়তেতো এইবিলাক বাহিৰলৈ আহিছিলে যে there is no foul play কোনো ধৰণৰ বিসংগতি নাই জুবিন গাৰ্গৰ মৃত্যুত কোনে কৈছিলে ছিংগাপুৰে ইতিমধ্যে কৈ থোৱা নাই ছিংগাপুৰ পুলিচ ফোৰ্স SPF কৈ থোৱা নাই জানো SPF তো স্পষ্ট ৰূপত কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ প্ৰিলিমিনাৰী ৰিপৰ্টত পাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ বেমেজালি কোনো ধৰণৰ গণ্ডগোল নাই এটো এটা সাধাৰণ ড্ৰাউনিং কেছ পানীত ডুবি মৃত্যু হোৱা ঘটনা কৈছে না নাই সেই মই যেতিয়া বাৰম্বাৰ কৈ আছো যে যদি জুবিন গাৰ্গক সঁচা ন্যায় দিব লাগে তেতিয়াহলে য'ত ঘটনাটো ঘটিছিল তালৈ যাব লাগিব সেই জায়গাটোৰ নাম কি ছিংগাপুৰ সেই ছিংগাপুৰলৈ গৈ প্লেস অফ অকাৰেন্স য'ত ঘটনা ঘটিছে তাতে ইনকুৱাৰী কৰিব লাগিব কৈছিলো নে এতিয়ালৈকে আপোনাৰ SIT যিখন বনালে তাৰ যিগৰাকী মানুহক আয়ো বনাই দিছে ছোৱালীজনী আৰু আপোনাৰ আটাইতকৈ প্ৰিয় পুলিচ গৰাকীক CIO বনাই দিছে CIO আৰু IO নোযোৱাকে পৃথিৱীৰ কোনোবা ঠাইত তদন্ত হয় নেকি য'ত ঘটনা ঘটিছে তাত গৈ CIO আৰু IO তদন্ত নকৰাকে পৃথিৱীৰ কোনোবা হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিছে নেকি জাগাটোলৈ গৈ স্কেচমেন নৰকাকে এটো হৈছিলে এটো ঠাইত উঠাই আনিছিলে এটো ঠাইত আমু কৈছিলে এটো ঠাইৰ পৰা ৰেস্কিউ কৰিছিলে এটো ঠাইলৈ লৈ গৈছিলে এই বস্তুটো নৰকাকে পৃথিৱীৰ কোনো হত্যাকাণ্ডৰ কোনোবা কেছ চলে নেকি আপুনি পঠিয়ালেনে এতিয়ালৈকে আয়োগ পঠিয়ালেনে এদিনৰ কাৰণে 1 ছেকেণ্ডৰ কাৰণে এটা সময়ৰ কাৰণে যি সাগৰৰ বুকুত আমাৰ জুবিন গাৰ্গ বিলীন হৈ গ'ল আয়োগগৰাকীয়ে সেই সাগৰৰ পানীয়ে টুপি কেতিয়ালৈকে দেখি পাইছেনে যি সাগৰত জুবিন গাৰ্গ বিলীন হৈ গ'ল সেই সাগৰৰ পানীয়ে টুপি নেদেখাকৈ আয়োগে পানীয়ে টুপি নেদেখাকৈ সেই তদন্ত ন্যায় দিব পৰা তদন্ত হ'ব পাৰিবনে যি সাগৰৰ পানীত বিলীন হৈ গ'ল অসমৰ মৰমৰ মানুহজন অসমৰ প্ৰিয়তম মানুহজন অসমৰ মানুহৰ হাৰ্টথ্ৰব হৃদয়ৰ স্পন্দন যিটো কলে আপোনাৰ কলিজাত খুচ মাৰি ধৰে ইমান ভাল পোৱা মানুহ আপুনি এই পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মানুহ বুলি ভাবি থাকে আপোনাৰটো সব ফালেটো আপোনাৰ কমপ্লেক্সিটি আছে ন সেই জুবিন গাৰ্গক আপোনাক পলিটিক্স নকৰিবা বন্ধু বুলি গালি পাই থৈ গৈছে জুবিন গাৰ্গে মই ক্লিয়াৰলি আপোনাক কৈছো যে একদম স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ লগত এনেকুৱা উল্টা পুল্টা কথা কৈ লাভ নাই আপুনি বেলেগক কব মই এইবিলাক পাত্তা দিয়া মানুহ নহয় এইবিলাক মই পাত্তা দিয়া মানুহ নহয় মোৰ পাবলৈও নাই হেৰুৱাবলৈও নাই দেশৰ কাৰণে খাটিছো
যদি কিবা এটা কৰি থৈ যাব পাৰিলে পাৰিলো, নহ'লে মোৰ যিমানখিনি কৰিলো সিমানতে শেষ। মই কোনো MLA মিনিষ্টাৰ খবৰ কাৰণে মোৰ কোনো ধান্দা নাই। মোক এইবিলাক কথা কৈ লাভ নাই। মই আপোনাক স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, IO CIO সেই সাগৰৰ পানী টুপি নেদেখাকৈ, যি সাগৰৰ পানীত জুবিন গাৰ্গৰ সলিল সমাধি ঘটিলে, সেই সাগৰৰ পানী টুপি নেদেখাকৈ কৰা তদন্ত কেতিয়াও ন্যায় দিব পৰা তদন্ত হ'ব নোৱাৰে। সেই সাগৰ নেদেখাকৈ নগৈ গড়গাঁৱৰ বাতৰি দিলে পৃথিৱীৰ কোনো কোৰ্টে কেতিয়াও কোনো দোষীক কেতিয়াও শাস্তি দিব নোৱাৰে। এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে। এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে। মই বচাব খোজা নাই, মই কলিজা খাব খুজিছো সিহঁতৰ। মই কলিজা খাব খুজিছো সিহঁতৰ। মই কোন আপুনি বুজি পোৱা নাই এতিয়ালৈকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক এটা কথা কওঁ। মোক খুব জ্বৰ উঠি আছে, ঘামি আছো, সেইকাৰণে অলপ খংটো বেছি উঠিছে বাৰু।